ধৰা 11 তাৰিখে যি নিশা এটা হত্যাকাণ্ড ঘটিছে ডিফুত এগৰাকী যুৱতীক গুলি হত্যা কৰা হৈছিলে। এই ঘটনাত এতিয়ালৈকে বৰ্তমান কেইজন এৰেষ্ট কৰা হৈছে? আমাৰ এই ঘটনাটো সন্দৰ্ভত আমাৰ এটা ৰিপোৰ্ট কেছ ৰেজিষ্টাৰ হৈছিলে। ডিফু কেছ নাম্বাৰ 39/2024 আণ্ডাৰ সেকশ্যন 120B 302 IPC ৰেডিড সেকশ্যন 25(1)A আৰ্মছ এক্ট। তো এই সংক্ৰান্তত আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু ইয়াতে আমাৰ এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমো গঠন কৰা হৈছে এডিচনেল ক্ৰাইমৰ নেতৃত্বত। তো ইয়াৰ পিছতে আমি দুজন ব্যক্তিক ইয়াৰ ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক আমি কৰায়ত্ব কৰিছোঁ। গতিকে আমি তদন্তৰ খাতিৰত তেওঁলোকৰ নাম এতিয়া আপোনালোকক উল্লেখ কৰিব নোৱাৰিম, কিন্তু তেখেতসকল সেই তাৰ লগত জড়িত আছে বুলি আমি যথেষ্টখিনি প্ৰমাণ পাইছোঁ। গতিকে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু আজি আমাৰ অনাৰেবল কোৰ্টত তেওঁলোকক প্ৰডিউচ কৰা হৈছিল আৰু আমি 4 দিনৰ এতিয়া আমি জিম্মা লাভ কৰিছোঁ। বৰ্তমান এইখিনি আমাৰ এতিয়া আপডেট আছে আৰু এই সংক্ৰান্তত কিছু আপডেট পালে আমি নিশ্চয় আপোনালোকক জনাম। ইনভলভমেণ্ট ডেফিনেটলি থাকিব, গতিকে আমাৰ ইনিচিয়েল ষ্টেজত আমি যিখিনি তথ্য আমি পাইছোঁ, এভিডেঞ্চ পাইছোঁ, তাৰ বেচিছতে তেওঁলোকক এৰেষ্ট কৰিছোঁ। নাই, মটিভটো আমি সম্পূৰ্ণ আমি গোটেইটো ইনভেষ্টিগেশ্যন নকৰাকৈ মটিভৰ কথা গম পোৱা নাযায়। গতিকে মটিভটোৰ ওপৰত আমাৰ এইটো ইনভেষ্টিগেশ্যনৰ পাছতে আমাৰ কথা। থেংক ইউ। সোধপোছ চলি আছে, কুৱেশ্যনিংটো বেলেগকো থাকিব, কিন্তু এৰেষ্ট দুজনকে কৰা নাই। মই এতিয়া আপোনাক জনালোৱে যে ইনভেষ্টিগেশ্যনৰ পিছত যিখিনি লিংক আছে লিংকখিনি যেতিয়া আমি এড কৰিম তেতিয়া গম পোৱা যাব যে মেইন কালপিট কোন। আনচাছপেক্ট এইটো আমাৰ ইনভেষ্টিগেশ্যন এভিডেঞ্চ পাইছোঁ। নাই, তেনেকুৱা ধৰণৰ এতিয়ালৈকে কোনো এইটোতো এতিয়া ইনভেষ্টিগেশ্যন পাছত ক'ব নোৱাৰি। এইটো কাম চলি আছে, ক্ষিপ্ৰতাৰে চলি আছে। যিকেইজনক কৰায়ত্ব কৰিলে পিষ্টলেৰে মাৰিছে বুলি ওলাইছে, পিষ্টলটো পাইছে? নাই, এইটোতো আমি যিদিনা ঘটনা হৈছে সেইদিনাই অলৰেডি তাত আমি খালী কাৰ্টিজ হেৰি কৰা গৈছে, কেছ কৰা গৈছে। গতিকে ঘটনাটো ডেফিনেটলি পিষ্টলেৰে মাৰিছে 7.56 mm, কিন্তু আমি এতিয়ালৈকে এইটো উদ্ধাৰ কৰিব পৰা নাই, তদন্ত চলি আছে। এটা হত্যাকাণ্ড ঘটিছে ডিফুত এগৰাকী যুৱতীক গুলি হত্যা কৰা হৈছিলে। এই ঘটনাত এতিয়ালৈকে বৰ্তমান কেইজন এৰেষ্ট কৰা হৈছে? আমাৰ এই ঘটনাটো সন্দৰ্ভত আমাৰ এটা ৰিপোৰ্ট কেছ ৰেজিষ্টাৰ হৈছিলে। ডিফু কেছ নাম্বাৰ 39/2024 আণ্ডাৰ সেকশ্যন 120B 302 IPC ৰেডিড সেকশ্যন 25(1)A আৰ্মছ এক্ট। তো এই সংক্ৰান্তত আমাৰ ইনভেষ্টিগেশ্যন চলি আছিল আৰু ইয়াতে আমাৰ এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমো গঠন কৰা হৈছে এডিচনেল ক্ৰাইমৰ নেতৃত্বত। তো ইয়াৰ পিছতে আমি দুজন ব্যক্তিক ইয়াৰ ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক আমি কৰায়ত্ব কৰিছোঁ। গতিকে আমি তদন্তৰ খাতিৰত তেওঁলোকৰ নাম এতিয়া আপোনালোকক উল্লেখ কৰিব নোৱাৰিম, কিন্তু তেখেতসকল সেই তাৰ লগত জড়িত আছে বুলি আমি যথেষ্টখিনি প্ৰমাণ পাইছোঁ। গতিকে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু আজি আমাৰ অনাৰেবল কোৰ্টত তেওঁলোকক প্ৰডিউচ কৰা হৈছিল আৰু আমি 4 দিনৰ এতিয়া আমি জিম্মা লাভ কৰিছোঁ আৰু তো বৰ্তমান এইখিনি আমাৰ এতিয়া আপডেট আছে। তো আৰু এই সংক্ৰান্তত কিছু আপডেট পালে আমি নিশ্চয় আপোনালোকক জনাম। ইনভলভমেণ্ট ডেফিনেটলি থাকিব, গতিকে আমাৰ ইনিচিয়েল ষ্টেজত আমি যিখিনি তথ্য আমি পাইছোঁ, এভিডেঞ্চ পাইছোঁ, তাৰ বেচিছতে তেওঁলোকক এৰেষ্ট কৰা হৈছে। নাই, মটিভটো আমি সম্পূৰ্ণ আমি গোটেইটো ইনভেষ্টিগেশ্যন নকৰাকৈ মটিভৰ কথা গম পোৱা নাযাব। গতিকে মটিভটোৰ ওপৰত আমাৰ এইটো ইনভেষ্টিগেশ্যনৰ পাছতে আমাৰ কথাখিনি গম পোৱা যাব। থেংক ইউ। সোধপোছ চলি আছে, কুৱেশ্যনিংটো বেলেগকো থাকিব, কিন্তু এৰেষ্ট দুজনকে কৰা হৈছে।